হেল্ল' বন্ধুসকল, টেকন'লজিৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ, ডিফেন্স, মেডিকেল প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানে উন্নতি সাধন কৰিছে, যাৰ মাজত ডিফেন্স অন্যতম। মানুহ যিমানেই উন্নত নহওক কিয়, আদিম মানুহৰ নিচিনা জিঅ'গ্ৰাফিকেল এৰিয়াক লৈ বিবাদ কৰা অভ্যাসটো এতিয়াও আমাৰ মাজৰ পৰা নাইকিয়া হোৱা নাই। নিজৰ টেৰিটৰিয়েল সীমাখিনি বজাই ৰখাৰ লগতেও দখলৰ হাতৰ পৰা ৰক্ষা কৰা। মূলতঃ এইটোৱেই এই ক্ষেত্ৰত নতুন নতুন টেকন'লজিৰ ডিষ্ট্ৰাক্টিভ ৱেপনছবিলাক আৱিষ্কাৰ কৰিবলৈ বিজ্ঞানক বাধ্য কৰাইছে। আৰু এই ডিফেন্সৰ ফিল্ডত উন্নতি সাধন কৰি আজি আমি এনেকুৱা এটা পজিশ্যনত আহিছোঁ, যিটো প্ৰতিৰক্ষা দূৰৰ কথা, এইবিলাকৰ ব্যৱহাৰে পৃথিৱীৰ পৰা মানুহৰ অস্তিত্ব চিৰদিনৰ কাৰণে বিলীন হৈ যাব পাৰে। এই যুদ্ধ ক্ষেত্ৰত বা প্ৰতিৰক্ষা বিভাগত বিজ্ঞানৰ অৱদান হৈছে পাৰমাণৱিক অস্ত্ৰ, অৰ্থাৎ নিউক্লিয়াৰ ৱেপনছ, যিটো বৰ্তমান সমগ্ৰ প্ৰাণীকুল বা পৃথিৱীৰ কাৰণে এটা ডাঙৰ অভিশাপ। কি হ'ব যদি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ ক্ষেত্ৰত এই পাৰমাণৱিক অস্ত্ৰবিলাকৰ ব্যৱহাৰ কৰা হয়? কিমানখিনি ক্ষতি হ'ব বাংলাদেশ, নেপাল, ভূটান, ভাৰত আৰু পাকিস্তানৰ সংলগ্ন দেশবিলাকৰ? ইয়াৰ বিষয়ে সম্পূৰ্ণ জানিবলৈ এই ভিডিঅ'টো শেষলৈ চাই থাকক। যোৱা কেইবছৰমানত এই পাৰমাণৱিক অস্ত্ৰবিলাক ইমানেই পাৱাৰফুল হৈছে, হয়তো আপোনাৰ কল্পনাৰ বাহিৰত। চন 1939, যেতিয়া ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত এটা কম্পিটিশ্যন আৰম্ভ হৈছিল যে কোনে প্ৰথমতে পাৰমাণৱিক বোমা আৱিষ্কাৰ কৰিব পাৰে। এই ক্ষেত্ৰত আমেৰিকা সফল হৈছিল, কিন্তু বিজ্ঞানীসকলে জানিছিল যে যেতিয়া কোনো হেভি ৰেডিঅ' এক্টিভেটনছ যেনে ইউৰেনিয়াম 235, প্লুটনিয়াম 239 ভাঙি দুটা এটম তৈয়াৰ হয়, সেই ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে এনাৰ্জি উৎপন্ন হয়, যিটো কোনো সাধাৰণ কেমিকেল ৰিয়েকশ্যনত উৎপন্ন হোৱা এনাৰ্জিতকৈ 5 কোটি গুণ বেছি, আৰু এই এনাৰ্জি পৰিৱেশত নিৰ্গত হয়। এই নিউক্লিয়াৰ বোমাবিলাকৰ ব্যৱহাৰে পৃথিৱীখনক সূৰ্যৰ নিচিনা এটা জ্বলন্ত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। এইবিলাকৰ আৱিষ্কাৰে মানুহৰ কোনো কল্যাণ হোৱা নাই, বৰং অপকাৰ হৈছে। চাওঁ আহক এই বোমাবিলাক মানৱ জাতিৰ কাৰণে কেনেকুৱা ক্ষতিকাৰক হ'ব পাৰে। আৰু শেষত জনাম, ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হ'লে ইয়াৰ পৰিণাম কি হ'ব। 1945 চন 6 আগষ্ট, দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ত আমেৰিকা জাপানৰ হিৰোশ্বিমা চহৰত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা নিক্ষেপ কৰে, যাৰ নাম আছিল লিটল বয়, যিটো ইউৰেনিয়ামৰ দ্বাৰা বনোৱা হৈছিল, আৰু ইয়াৰ বিস্ফোৰক ক্ষমতা আছিল 15 কিলোটনছ TNT ক্ষমতাৰ সমান। এই TNTৰ সহায়ত যিকোনো বিস্ফোৰকৰ শক্তিক বুজোৱা হয়। ইয়াৰ পৰা 63 টেৰাজুল শক্তি ৰিলিজ হয়, যাৰ পৰিণামত এক্সপ্লোছন আৰু ৰেডিয়েশ্যনত মুঠ 1,35,000 মানুহৰ মৃত্যু হয়। কিন্তু আপুনি শুনি আচৰিত হ'ব যে এই বিস্ফোৰকটোত মাত্ৰ 0.7 গ্ৰাম ইউৰেনিয়ামৰহে ভাঙোন হৈছিল, অৰ্থাৎ এইখিনিয়ে কিমান ডাঙৰ এটা বিস্ফোৰক ঘটাব পাৰিছিল। আমেৰিকাৰ দ্বাৰা পৰৱৰ্তী বোমা ইয়াৰ 3 দিন পিছত নিক্ষেপ কৰা হয়, অৰ্থাৎ 9 আগষ্ট 1945 চন, জাপানৰ নাগাচাকি চহৰত পেলোৱা হয়। এই বোমাটো প্লুটনিয়াম দি বনাইছিল, যাৰ নাম আছিল ফেটমেন। ইয়াৰ বিস্ফোৰক ক্ষমতা আছিল 21 কিলোটনছ অফ TNT ক্ষমতাৰ সমান। এই বিস্ফোৰণটোত 96 টেৰাজুল শক্তি নিৰ্গত হয়, ফলত ৭৫,000 মানুহৰ মৃত্যু হৈছিল। এই বম দুটা মানৱ ইতিহাসত ব্যৱহাৰ কৰা আটাইতকৈ ভয়ানক আছিল। লিটল মেন আৰু ফেটমেন এই বম দুটাৰ বাহিৰেও আৰু বহুত পাৱাৰফুল বোমাৰ পৰীক্ষণ কৰা হয়, যিবিলাক এবাৰ বিস্ফোৰণ হ'লে ইয়াৰ 60 কিলোমিটাৰ এৰিয়া কভাৰ কৰিব পাৰে। এই বমবিলাকৰ ব্যৱহাৰে সমগ্ৰ পৃথিৱীখনক 12 বাৰ ধ্বংস কৰিব পাৰে। ইয়াৰ পৰাই আইডিয়া কৰক এই পাৰমাণৱিক বোমাবিলাক কিমান ধ্বংসাত্মক হ'ব পাৰে। কিন্তু টেকন'লজি উন্নত হোৱাৰ বাবে এই বোমাবিলাকতকৈ আৰু 1000 গুণ শক্তিশালী বোমা বনাইছে। কিন্তু এটা কথা নিশ্চিত, যদি কোনো ৰাষ্ট্ৰত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ হয়, তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীতে পৰিব। 14 ফেব্ৰুৱাৰী 2019, ভেলেণ্টাইন ডেৰ দিনাখন ভাৰতৰ কাশ্মীৰৰ পুলৱামাত ঘটি যায় এক বেদনাদায়ক ঘটনা, য'ত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত 44 জন ভাৰতীয় সেনাৰ মৃত্যু হয়, যাৰ বাবে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশে এই ঘটনাৰ তীব্ৰ নিন্দা কৰে। ফেচবুক আৰু অন্যান্য ছ'চিয়েল ছাইটত বহুতৰ মুখতে শুনা যায়, ৰিভেঞ্জ ৱাৰ, পাকিস্তানৰ ওপৰত পাৰমাণৱিক এটেক কৰা হওক, ইত্যাদি ইত্যাদি। ইয়াৰ বাহিৰত পাকিস্তানে প্ৰকাশ কৰা নিউজবিলাকত ভাৰতক বাবুকি দিয়াৰ খবৰো প্ৰকাশ পাইছে। আগতেও পাকিস্তানে ভাৰতক পৰমাণু আক্ৰমণৰ ভয় দেখুৱাইছিল, কিয়নো আমি জানো যে পাকিস্তানৰ হাতত মুঠ 120টাৰ পৰা 130টা পাৰমাণৱিক অস্ত্ৰ আছে, আৰু ভাৰতৰ হাততো 110টাৰ পৰা 120টা পাৰমাণৱিক অস্ত্ৰ আছে, যিয়ে ইয়াৰ যুদ্ধক আৰু বেছিকৈ নিশ্চিত কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত আগতেও বহুবাৰ যুদ্ধ হৈছে, আৰু ভৱিষ্যতেও ইয়াৰ সম্ভাৱনা আছে। সঁচাই, যদি ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধৰ আৰম্ভ হয়, বৰ্তমান যুগত নিউক্লিয়াৰ ৱেপনছ ব্যৱহাৰ কৰাটো দূৰৰ কথা, ভবাটো উচিত নহয়। কাৰণ আমি আগতেই চাই আহিছোঁ আজিৰ পৰা প্ৰায় ৭৪ বছৰ আগত হোৱা পাৰমাণৱিক বোমাৰ ক্ষয়ক্ষতি। সেই অনুপাতত আজিৰ উন্নত টেকন'লজিৰে বনোৱা বোমাবিলাক আৰু 1000 গুণ বেছি শক্তিশালী। কিন্তু বাস্তৱত যুদ্ধ ক্ষেত্ৰত যদি এই বোমাবিলাকৰ ব্যৱহাৰ হয়, তেন্তে ইয়াৰ ক্ষয়ক্ষতি কিমান হ'ব সেয়া আপোনাৰ কল্পনাৰ বাহিৰত। আমেৰিকাৰ এটা সংস্থাৰ পৰা জনা যায় যে বৰ্তমান কোনো দেশত পাৰমাণৱিক যুদ্ধ হ'লে প্ৰায় 2 কোটি মানুহৰ মৃত্যু থিতাতে হ'ব, আৰু 200 কোটি মানুহ ইয়াৰ ৰেডিয়েশ্যন প্লাছ বিভিন্ন বেমাৰত ভুগিব লাগিব। পৃথিৱীৰ বায়ুমণ্ডলত অৱস্থিত ইয়াৰ ওজন স্তৰ ধ্বংস হৈ যাব, যাৰ ফলত ওজন স্তৰৰ পৰা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰিব পাৰিব, আৰু ই পৰিৱেশ বিনষ্ট কৰাৰ লগতে মানুহ আৰু জীৱ-জন্তুৰ ওপৰত অনিষ্ট সাধন কৰিব। এই যুদ্ধৰ ফলত মাটিৰ উৎপাদন ক্ষমতা নাইকিয়া হ'ব, ফলত মানুহে খাব নাপায়, অনাহাৰত মৃত্যুবৰণ কৰিব লাগিব। কিছুদিন পিছত পৰমাণু বিস্ফোৰণত উৎপন্ন হোৱা ধোঁৱা, যিটো মাছৰুম ক্লাউড নামে পৰিচিত, সেই স্থানৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত ইয়াৰ বিষাক্ত গেছ স্প্ৰেয়াৰ্ড হৈ যাব, যাৰ ফলত পৃথিৱীৰ তাপমাত্ৰা আগতকৈ বেছি বৃদ্ধি হ'ব।
ইয়াৰ বাহিৰেও ভাৰতৰ অৰ্থব্যৱস্থা নিম্নগামী হ'ব, যুদ্ধৰ ক্ষয়ক্ষতি ভৱিষ্যত প্ৰজন্মই ভৰিব লাগিব। যদি ভাৰত আৰু পাকিস্তানৰ মাজত পৰমাণু আক্ৰমণ হয়, তেন্তে ইয়াৰ ক্ষতিকাৰক ৰেডিয়েশ্যনৰ প্ৰভাৱ ওচৰ চুবুৰীয়া দেশবিলাকত পৰিব, যেনে বাংলাদেশ, ভূটান, নেপাল। ভাৰত আৰু পাকিস্তানৰ পৰমাণুৰ অস্ত্ৰৰ সঠিক তথ্য নাই, সেই ক্ষেত্ৰত তেওঁলোকে টেষ্ট কৰা ৱেপনবিলাকৰ দ্বাৰা আমি অনুমান কৰিব পাৰি। সেইবিলাকৰ ক্ষমতা, য'ত পাকিস্তানে সিহঁতৰ আটাইতকৈ হেভি ৱেপনছ টেষ্ট কৰিছিল, সেইটো আছিল 45 কিলোটন TNT ক্ষমতাৰ সমান, য'ত ভাৰতবৰ্ষৰ আছিল 60 কিলোটন TNT ক্ষমতাৰ সমান। কিন্তু যদি পাকিস্তানে 45 কিলোটন TNT ক্ষমতাৰ সহায়ত ভাৰতৰ কলিকতা ছাইডত আক্ৰমণ কৰে, তেন্তে ইয়াৰ প্ৰভাৱ বাংলাদেশৰ খুলনা, বৰিশাল, ঢাকা, ৰাজশ্বাহী ইত্যাদি অঞ্চলত পৰিব। আৰু উত্তৰ পশ্চিম দিশত এটেক কৰিলে নেপাল আৰু ভূটানৰ কিছু অঞ্চলত এফেক্টেড হ'ব। আনফালে ভাৰতে যদি পাকিস্তানক 60 কিলোটন TNT শক্তিৰ ক্ষমতা প্ৰদৰ্শন কৰে, তেন্তে ইয়াৰ প্ৰভাৱ আফগানিস্তানলৈকে পৰিব। ইয়াত কিন্তু ভাৰত আৰু পাকিস্তানে টেষ্ট কৰা সৰ্বোচ্চ পাৰমাণৱিক বোমাৰ কথা কোৱা হৈছে। এতিয়া আপোনালোকে চিন্তা কৰক, ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হোৱাটো বিচাৰেনে? মই ভাবোঁ ভাৰতে পাকিস্তানক ধ্বংস কৰিলেও ইয়াৰ প্ৰত্যুত্তৰ পাকিস্তানে ভালদৰে দিব নোৱাৰিব, যাৰ ফলত ভাৰতৰ বিজয় হোৱাটো নিশ্চিত। বন্ধুসকল, ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।